আহিছিল আসাম টেট 2019 আহিছিল নিম্নলিখিত কোনটো নত্ব বিধিৰ ফলত সৃষ্ট শব্দ কোনটো আমাৰ ইয়াৰে কোনটো মানে নত্ব বিধি মানি কেনে হৈছে এতিয়া ইয়াতে চাওক যিবিলাক অপচনত আছে নিপুণ বাণিজ্য কোন এইবিলাক ডাইৰেক্ট উঠাই দিছে চাওক ইয়াৰ পৰা ডাইৰেক্ট উঠাই দিছে বাণিজ্য নিপুণ ডাইৰেক্ট ইয়াৰ পৰা উঠাই দিয়ে সেইটো কাৰণে এইকেইটাই ভালকে আপোনালোকে মনত ৰাখি থৈ দিব মুখস্থ কৰি থৈ দিব এইকেইটা শব্দ এইকেইটা কি হৈছে নিপুণ বাণিজ্য কোন এইকেইটা হৈছে মানে জেনেৰেলি হৈছে স্বাভাৱিকতে হোৱা ইহতে কোনো নিয়ম মানি কেনে হোৱা নাই ইহতে কোনো নিয়ম মানি কেনে হোৱা নাই কাৰণে কোনটো কাৰেক্ট এনসাৰ হ'ব আমাৰ অপচন ডি টো কাৰেক্ট এনসাৰ হ'ব মই কৈছিলো অয়ন শব্দটো বিচাৰিব আপোনালোকে অয়ন শব্দ যদি পায় ডাইৰেক্ট সেইটো মূৰ্ধন্য ন থকাটো আপোনালোকে দি দিব ইয়াতে পৰায়ণ অয়নটো আছে অয়ন আছে গতিকে আমাৰ অপচন ডি টো কাৰেক্ট হ'ব কেনেকুৱা ধৰণৰ কুৱেশ্যন বিলাক আহিছে আপোনালোকে এতিয়া অলপ হ'লেও ধাৰণাটো পাব আসাম টেট 2019 আহিছিল এইটো এনেকুৱা ধৰণৰ যিমানবিলাক কুৱেশ্যন দিব আপোনালোকৰ বেছিভাগ কি কৰিব বেছিভাগ ইয়াৰ পৰা তুলি দিব কেইটামান শব্দ তুলি দিব তাৰ পিছত এটা শব্দ তুলি দিব যিটো নেকি নত্ব বিধি মতে হৈছে নেক্সট কুৱেশ্যনটো যদি চাও নত্ব বিধি অনুসৰি সিদ্ধ হোৱা শব্দটো হৈছে এইটো মানে আহিছিল আসাম টেট 2012 আহিছিল এটা কোনটো কাৰেক্ট এনসাৰ হ'ব বাণিজ্যৰ ক্ষেত্ৰত আমাৰ কি হয় মূৰ্ধন্য ন আহিছে যদিও এইটো আমাৰ এনসাৰটো কাৰেক্ট নহ'ব কাৰণ এইটো কি হৈছে স্বাভাৱিকতে হোৱা এইটো হৈছে স্বাভাৱিকতে ৰুল মানি কেনে হোৱা নহয় এইটো স্বাভাৱিকতে হোৱা বাণিজ্যটো নাৰায়ণ ইয়াতে অয়ন আছে অয়ন থকাৰ কাৰণে ইয়াতে কি হ'ব লাগিছিলে মূৰ্ধন্য ন হ'ব লাগিছিলে কিন্তু কি দিছে আমাক দন্ত্য ন দিছে গতিকে অপচন সি টো কেনসেল যাব ৰাৱণ ৱাব্বু আছে মাজত তো এইটো কি হ'ব লাগিছিলে মূৰ্ধন্য ন হ'ব লাগিছিলে গতিকে এইটো মূৰ্ধন্য ন নহল কাৰণে অপচন ডি টো আমাৰ কেনসেল যাব কাৰেক্ট এনসাৰ কোনটো হ'ল অপচন এ টো হৈছে কাৰেক্ট এনসাৰ আপোনালোকে ভালদৰে চাব বানানটো ইয়াতে দন্ত্য ন আছে ইয়াতে অয়ন আহিছে গতিকে ই দন্ত্য ন নহয় মূৰ্ধন্য ন হে হ'ব লাগিছিলে ৰাৱণ ইয়াতো মূৰ্ধন্য ন হ'ব লাগিছিলে দন্ত্য ন আছে কাৰণে কি হ'ল আমাৰ অপচন এ টো কাৰেক্ট হ'ব বৰষুণটো ইয়াতে কি আছে চাও বৰষুণ কি আছে মূৰ্ধন্য খ আছে তাৰ পিছত আকৌ কি আছে স্বৰবৰ্ণ আহিছে চাওক ইয়াত স্বৰবৰ্ণও আহিছে গতিকে কি হ'ব এইটো আমাৰ মূৰ্ধন্য ন হ'ব অপচন এ টো হৈছে কাৰেক্ট এনসাৰ নেক্সট নিম্নলিখিত কোনটো নত্ব বিধিৰ ফলত সৃষ্ট শব্দ এইটো আমাৰ কোনটো নত্ব বিধিৰ ফলত সৃষ্ট হৈছে আপোনালোকে এইটো এনসাৰটো দিবলৈ চেষ্টা কৰিব ইয়াৰ এনসাৰটো কোনটো হ'ব আপোনালোকে নিশ্চয় অতি সোনকালে ইয়াৰ উত্তৰটো উলিয়াব পাৰিব ইয়াৰ উত্তৰটো আপোনালোকে অতি সহজে উলিয়াব পাৰিব এতিয়া সূৰ্প নখা এই শব্দকেইটা মনত ৰাখিলে নখা ইয়াতে কি আহিব লাগিছিলে মূৰ্ধন্য ন আহিব লাগিছিলে বৰষুণ মূৰ্ধন্য ন আহিব লাগিছিলে কোনটো কি আমাৰ স্বাভাৱিকতে হোৱা ইয়াৰ লগততো কোনো লেনদেন নাই ই স্বাভাৱিকতে হোৱা আৰু ইয়াতে অয়ন আছে অয়ন থকা আমাৰ কি আছিলে মূৰ্ধন্য ন হৈ যায় গতিকে অপচন এ টো হ'ব কাৰেক্ট এনসাৰ একেবাৰে শুদ্ধ উত্তৰ অপচন এ টো হৈছে শুদ্ধ উত্তৰ উত্তৰায়ণ নেক্সট আছে নিম্নলিখিত কোনটো নত্ব বিধিৰ ফলত সৃষ্ট শব্দ নত্ব বিধিৰ কাৰণে কোনটো হৈছে আপোনালোকে ইয়াৰ উত্তৰটো দিবলৈ চেষ্টা কৰিব উত্তৰবিলাক আহি আছে আপোনালোকৰ একেবাৰে শুদ্ধ উত্তৰ আহি আছে আপোনালোকে যদি স্বাভাৱিকতে হোৱা কেইটামান শব্দ যদি মুখস্থ কৰি থৈ দিয়ে তেতিয়াহ'লে বিচৰাত সহজ হ'ব কাৰণ স্বাভাৱিকৰ পৰা কেইটামান শব্দ তুলি দিব আপোনালোকে 100 জনৰ ওপৰত চাই আছে কিন্তু লাইক আহিছে 50টা আপোনালোকে লাইক কৰিব সকলোৱে লাইক কৰক হয় একেবাৰে শুদ্ধ উত্তৰ আহি আছে মই আপোনালোকৰ মেছেজসমূহ চাই আছো একেবাৰে শুদ্ধ উত্তৰ আহি আছে সকলোৱে ধৰিব পাৰিছে কোনটো শুদ্ধ উত্তৰ হয় অপচন এ ইজ দা কাৰেক্ট এনসাৰ বহু কেইজনৰে শুদ্ধ হৈছে নেক্সট আছে নিম্নলিখিত কোনটো নত্ব বিধিৰ ফলত সৃষ্ট শব্দ এইটো এনসাৰটো আপোনালোকে দিবলৈ চেষ্টা কৰিব ইয়াৰ উত্তৰটো আপোনালোকে দিবলৈ চেষ্টা কৰিব কোনটো কাৰেক্ট এনসাৰ হ'ব উত্তৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে সকলোৱে ধৰিব পাৰিছে কোনটো শুদ্ধ উত্তৰ হ'ব ব্যাকৰণৰ ক্ষেত্ৰত কি হ'ব ৰৰ পিছত কিন্তু আমাৰ মূৰ্ধন্য ন আছে হ'বনে নহয় কোনটো কাৰেক্ট এনসাৰ হ'ব বাণিজ্য বাণী এই দুটা আমি গম পালো বাণিজ্য আৰু বাণী এই দুটা নহয় আমাৰ এই দুটা কি হয় স্বাভাৱিকতে হোৱা বাকি কোনটো এনসাৰ হ'ব ডি টো কাৰেক্ট হ'ব কাৰণ আমাৰ ৰি ৰ আৰু মূৰ্ধন্য খৰ পিছত থকা দন্ত্য ন কি আহে মূৰ্ধন্য ন আহে সেইটো কাৰণে আমাৰ ডি টো কাৰেক্ট এনসাৰ হ'ব
আজিৰ ভিডিঅ'ৰ অন্তিম প্ৰশ্ন যিটো লাইভ ক্লাছ চলি আছে আজিৰ সেশনৰ অন্তিম প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো নত্ব বিধিৰ ফলত সৃষ্ট শব্দ আশা কৰিছো আপোনালোকে নত্ব বিধি লগত আৰু কোনো ভয় নাই আপোনালোকে নত্ব বিধি বুজি পাইছে নিশ্চয় ধাৰণাটো গম পালে আৰু কেনেকুৱা ধৰণৰ প্ৰশ্ন আহে আৰু কোনখিনি মনত ৰাখিব লাগিব সেইখিনি আপোনালোকে নিশ্চয় গম পালে তো ইয়াৰে কাৰেক্ট আনসাৰ কোনটো হ'ব ইয়াৰে বানটো কিন্তু আমাৰ নহয় এটো স্বাভাৱিকতে হোৱা বাকি কোনটো আনসাৰ হ'ব কোনটো আনসাৰ হ'ব ইয়াৰে আপোনালোকে দিবলৈ চেষ্টা কৰিব আৰু এই কোৱেশ্চনটো হৈছে আমাৰ আজিৰ সেশনৰ অন্তিম প্ৰশ্ন ইয়াৰ পিছত আমাৰ আগতে যেটো ইভিএছ ক্লাছ কৰিছিলো ইভিএছৰ এমসিকিউ ডিসকাস কৰোতে আমাৰ কেইটামান কোৱেশ্চন আধৰুৱা হৈ আছিল তাতে আমাৰ লাইভ সেশনটো কি হৈছিল টেকনিক্যাল প্ৰবলেমৰ কাৰণে আমাৰ কাট খাই গৈছিল হেতু কাৰণে যিখিনি কোৱেশ্চন বাকি আছে সেইখিনি মই ভিডিও যোগেদি হলিও বা লাইভ ক্লাছৰ যোগেদি হলিও আজিতে অলপ দেৰিকৈ হলিও দিবলৈ চেষ্টা কৰিম একেবাৰে শুদ্ধ উত্তৰ যিসকলে এ দি আছে শুদ্ধ উত্তৰ প্ৰকৰণ ইয়াতে ৰ আছে ৰ আমাৰ কি আছিল ৰি ৰ আৰু মূৰ্ধন্য খ এইগিটা আছিল ৰেসপেক্টেড পারসন এইগিটাৰ পিছত যদি দন্ত্য ন আহি যায় ইহতে ৰেসপেক্ট কৰি কেনে কি কৰে যেটো মাত্ৰা আছে সেই মাত্ৰাটো গুছাই লয় হেতু কাৰণে হৈ যায় মূৰ্ধন্য ন হেতু কাৰণে হৈ যায় মূৰ্ধন্য ন মোৰ ঘৰ ৰঙিয়াত হয় হয় একেবাৰে শুদ্ধ উত্তৰ হয় প্ৰকৰণ নিশ্চয় দি দিম আপোনালোকে পিডিএফটো পাই যাব আপোনালোকে কাইলৈ ৰাতিপুৱাৰ ভাগত মৰ্নিং ভাগত আপোনালোকে এই পিডিএফটো পাই যাব ভিডিওটো আপোনালোকে লাইক কৰক এতিয়াও 120 ওপৰত আছে কিন্তু লাইক আহিছে অকল 80 আপোনালোকে লাইক কৰক আপোনালোকে সকলোৱে লাইক কৰক আৰু যিমান পাৰে শেয়াৰ কৰি দিব এনেদৰে যিমানখিনি সিলেবাসৰ যিমানখিনি ব্যাকৰণ আছে সকলোখিনি আমি কভাৰ কৰিবলৈ চেষ্টা কৰিম সায়েন্সৰ ভিডিও অতি সোনকালে দিম সায়েন্সৰ ভিডিও লৈ আহিম আগতে আমি যিখিনি ইভিএছৰ যিখিনি বাকি আছে আমি ইভিএছও আলোচনা কৰিছো আৰু সিডিপিও আমি আৰম্ভ কৰি দিছো কিন্তু সিডিপি এতিয়া স্টাৰ্ট কৰিছো হে ইভিএছৰ কিন্তু আমাৰ প্ৰায় 40% মান সিলেবাস কভাৰ হৈ গৈছে প্লেলিষ্ট আপোনালোকে চেক কৰিব প্লেলিষ্টত টপিক ওয়াইজ আমি ডিসকাস কৰিছো লগতে যিখিনি টপিক কভাৰ হৈছে সেইখিনি টপিকৰ যিমানখিনি এমসিকিউ লগতে পিওয়াইকিউ প্ৰিভিয়াস ইয়াৰ কোৱেশ্চনছ সেইবিলাকো আমি একেলগে ডিসকাস কৰি গৈ আছো আজিৰ লাইভ সেশনটো আমি ইমানতে সামৰণি মাৰিম সকলোকে ধন্যবাদ জনাইকে